আজি নতুন ফাৰ্ষ্ট টাইম বুলি মই ক'ব পাৰোঁ। প্ৰথমে অভাৰটেকিঙৰ পিছত আজিয়ে প্ৰথম প্ৰেছ মিট বুলি ক'ব পাৰে আৰু আজি নতুনকৈ 12জন এক্সিকিউটিভ কাউন্সিল EM আমাৰ শপত গ্ৰহণ লৈছে। ইয়াৰ পিছত আমি আকৌ এক্সিকিউটিভ কাউন্সিলৰ EC মিটিং আমি লৈছোঁ, অলপ আগতে শেষ হ'ল। তো প্ৰথম আমাৰ এক্সিকিউটিভ কাউন্সিল EC মিটিঙত খুব ভাল ডিচিশ্যন হ'ল। আমি আগত যেনেকৈ প্ৰচাৰ কৰি আহিছে এই হিচাপত আমি আলোচনা কৰি পেলাই ডিচিশ্যন ল'ব পাৰিছোঁ। এইটো হ'ল প্ৰথমত আমি খুব ভাল ডিচিশ্যন একটা আহিল। যিসকলৰ লগত মাটিৰ পাট্টা নাই, আইনগতভাৱে যিসকলে মাটিৰ পাট্টা পাব লগা আছে চবেই মাটিৰ পাট্টা পাব। সেইটো আমি আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে, যদি শ্বৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে যেনিবা খানাংগ হওক, কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েল ৰিটায়াৰ্ড পাৰ্চন অফিচিয়েল ষ্টাফটো যিটো শ্বৰ্টেজ হ'ব, সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক গৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ। আৰু ছেকেণ্ডলি আমি CSBটো আমি ডিজল্ভ কৰিলোঁ। আগৰ CSB চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ডটো আমি ডিজল্ভ কৰিলোঁ। ইয়াৰ পিছতে এইটো আমি ডিচিশ্যন লৈছে বনাব, মিনি ছেক্ৰেটাৰীত নতুনকৈ আমি বনাম ওদালগুৰিত। আৰু এতিয়া বিল্ডিং কনষ্ট্ৰাকশ্যনটো শেষ হোৱাৰ আগতে আমি যিহেতু কামটো আৰম্ভ কৰিব লাগে, আমি ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰসকল আছে এইসকলক লৈ পেলাই আমি কিছুমান কামটো আগবাঢ়ি লৈ যাম। এতিয়া যিহেতু বিল্ডিং কনষ্ট্ৰাকশ্যনটো সময় লাগিব বা আমাৰ অফিচিয়েলসকলটো চেংচন হ'বৰ কাৰণে অলপ সময় লাগিব। সেইকাৰণে এক্সিষ্টিং ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ্ছ আছে সিহঁতক ডাবল এটাচমেণ্টত দি পেলাই আমি ফাৰ্ষ্ট PTC ছেক্ৰেটাৰিয়েটত কোনোবা অফিচাৰক আমি এটাচমেণ্টত দি পেলাই আমি অফিচটো চলাই যাম। মুঠতে মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত আৰম্ভ হৈছে বুলি আপোনালোকে ধৰিব পাৰে। এইটো কথা। আৰু আমাৰ আছে 5 বছৰ আমি যেতিয়া নেকি চৰকাৰ চলাইছিল এই সময়ত আমি বহুত এমপ্লয়ী আমি ফিক্স পে হিচাপে আমি এপইণ্টমেণ্ট দি পেলাই গৈছিল। সিহঁতে 5 বছৰ একো চেলাৰী পোৱা নাই। এতিয়া আমি ডিচিশ্যন লৈছোঁ যে অতি সোনকালে যিমান পাৰে আমি ইমিডিয়েটলি 2.5 বছৰৰ কাৰণে ইহঁতৰ চেলাৰীটো আমি দিম। ফিক্স পে যিসকল এমপ্লয়ী আছিল 5 বছৰ মানে চেলাৰী দিয়া নাছিলে, সিহঁতক আমি 2.5 বছৰ ইমিডিয়েটলি আমি এই চেলাৰীটো দিবৰ কাৰণে ব্যৱস্থা কৰিম। আৰু মেজৰ আছে আমাৰ আৰু গেৰেণ্টিৰ কথা কৈছে যে 100 crore ইয়াং ল'ৰা ছোৱালীসকলৰ কাৰণে যিটো ব্যৱস্থা ল'ব সেইটো আমি অলৰেডি দিছোঁ। এইবিলাক গেৰেণ্টি চব এছেটিছ আমাৰ ডিচিশ্যন আছে। আৰু আপোনালোকৰ তাৰমানে PMAY ঘৰ যিটো ছাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে। PMAY যিটো ছাৰ্ভে, এই ছাৰ্ভেত 3-4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে। এইটো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হৈ বা আমাৰ চৰকাৰৰ হৈ যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা ছাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে, কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰত কিবাটো এল'কেশ্যনটো লৈছে। তেওঁলোক তো এইটো খুব চিৰিয়াছ, এইবিলাক চব কেঞ্চেল হ'ব। আৰু আমাৰ সময়টো অতি কম, 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত ক্ৰমৰ দৰে জিঅ' টেক কৰি পেলাই ছাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল,
সেইটো আমি গোটেই নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবেই পাব। কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায়, ক্ৰাইটেৰিয়া নিমিলে, এইবিলাক মানুহে যদি এনেকুৱা কৰি লয়, এইটোতো 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে ছাৰ্ভে কৰিছে এইটো আমি ৰিছাৰ্ভে কৰি পেলাই আমি ছাবমিট কৰিব লাগে। যদি ক'ৰবাত যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই, ইয়াকো আমি জিঅ' ট্ৰেক কৰি পেলাই আমি দিবৰ কাৰণে ব্যৱস্থা ল'ম। তাৰমানে যিসকলে ক্ৰাইটেৰিয়া মিলিছে কিন্তু ইহঁতক প্ৰমোদ বড়োৱে কৰা নাই, এইটো আমি কৰিম। ইয়াত পাৰ্টিৰ লগত কোনো কথা নাই, কোন বিজেপি, কোন কংগ্ৰেছ, কোন UPPL, কোন বিজেপি, কোন BPF, ইয়াৰ লগত কোনো কথা নাই। যিসকলে পাবৰ কাৰণে অধিকাৰ আছে, ক্ৰাইটেৰিয়া আছে, এইসকলে চবে PMA পাব। ইহঁতৰ ছাৰ্ভেটো হ'ল এইটো BPF, এইটো কংগ্ৰেছ, এইটো বিজেপি পাব নালাগে। UPPL ছাপৰ্টাৰ হিচাপে এজন মানুহে 3টা 4টা এনেকুৱা ঘৰ বনাই লয়, এইটোতো বিৰাট বেআইনী। এইটো কিবা একটা আইনী ব্যৱস্থা হ'ব, চাই ল'ম। গোটা চিৰিয়াছ এইবিলাকে, বেছি আৰু নাই। আজি মেইন এজেণ্ডাটো হ'ল লেণ্ড পাট্টা আৰু আমাৰ যিটো 5টা গেৰেণ্টি সেইবিলাক ভাল হ'ল। CSP এইটো ডিজলভ হৈ গ'ল আৰু আমাৰ ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1, গ্ৰেড 2 চাকৰি দিছিল, সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে, এইটো চাব দিছে। যদি ইলিগেল হয় সেইটো কেঞ্চেল হ'ব, যদি লিগেল হয় পাই যাব। আৰু আমি জানাত BCTC ছেক্ৰেটাৰী হিচাপে যিটো নিযুক্তি দিছিলে সেইটোতো আমি জানাত ইলিগেল। যেন হওক আমি আইনগতভাৱে আমাৰ ল অফিচাৰ আছে, ইহঁতক চাব দিছোঁ। উইদিন এ উইক মই ৰিপৰ্টটো পাম, এই ৰিপৰ্টটো চাই পেলাই যদি কেঞ্চেল কৰিব লাগে মই কেঞ্চেল কৰি দিম। আৰু যিমান ডিপাৰ্টমেণ্টেল 40টা ডিপাৰ্টমেণ্টত যিমান টেণ্ডাৰ হৈছে, টেণ্ডাৰ হৈ পেলাই ৱাৰ্ক অৰ্ডাৰ দিছে বা কাম কৰা নাই, ৱাৰ্ক অৰ্ডাৰ যদিও দিছে কাম কৰা নাই, বা টেণ্ডাৰ হৈছে ৱাৰ্ক অৰ্ডাৰ হোৱা নাই, এইবিলাক গোটেইটো অল ডিপাৰ্টমেণ্ট কেঞ্চেল আমি আজি ডিচিশ্যন লৈছে। মুঠতে গোটেই ডিপাৰ্টমেণ্ট 40টা ডিপাৰ্টমেণ্টত যিখিনি টেণ্ডাৰ হৈছিলে, টেণ্ডাৰ কৰিছিলে, লিগেল হওক ইলিগেল হওক, এইটো কেঞ্চেল হ'ব। স্পষ্ট কথা, কেঞ্চেল হ'ব মানে আমি ডিচিশ্যনে ল'লে কেঞ্চেল 40টা ডিপাৰ্টমেণ্টত। স্যাৰ, এলায়েন্সৰ ক্ষেত্ৰত NDAৰ লগত থাকিবনে নাই? এইটো আলোচনা চলি আছে, এইটো ৰাজনৈতিক কথা হ'ল, এইটো আলোচনা কৰি আছে, আলোচনাৰ মাজেদি হ'ব। আমি NDAত থাকিম নাথাকিম সেইটো আলোচনা হৈ আছে, বিৰাট ভালকৈ পজিটিভলি গৈ আছে আলোচনাটো, নিশ্চয় আশা কৰিব পাৰোঁ। কাৰ্যবাহী সদস্যৰ পদ বঢ়োৱাৰ সম্ভাৱনা আছে নেকি? EMৰ এক্সপানশ্যন, এইটোতো আমি যদি এক্সপানশ্যন প্ৰয়োজন বুলি ভাবে আমাৰ BTC আমি লিখি দিম। এতিয়া ডিপাৰ্টমেণ্টটো কোনোবা যদি ভাল কাম কৰে কণ্টিনিউ হ'ব, যদি কোনোবা ভাল কাম নকৰে চেঞ্জ হ'ব, এইটো সময় নালাগে। এইটো মুখেদি কয় একো লাভ নাই, মই কোনোবা প্ৰমোদ বড়োৰ নিচিনা এইবিলাক নকওঁ, আমি কাম দি একশ্যনটো ল'ম। আজি মই ক'ব কাৰাপশ্যন আপোনাৰ লগত চৰকাৰ আহিলে জুবিন গাৰ্গৰ স্মৃতি কিবা বনাম বুলি কৈছিলে, জুবিন গাৰ্গৰ স্মৃতি কিবা বনাম বুলি কৈছিলে, চৰকাৰ আহিলে যেনেকৈ কৈছে এনেকৈ কাম কৰিব, কিন্তু একো চিন্তাই কৰিব নালাগে আপোনালোকে। আমি গুৰুজনা শংকৰদেৱৰ এটা ভৱন বনাই দিম বুলি কৈছে, সেইটো আমি বনাম। ছাৰ, অৰুণোদয়টো কি BTC অৰুণোদয়ৰ ক্ষেত্ৰত অলপ প্ৰিয় হৈছিল? অৰুণোদয় হওক, PMAY হওক, গোটেই কিবাটো ডাইৰেক্ট BTC আৰু প্ৰমোদ বড়োৰ যিবিলাক ছিলেকশ্যন হৈছে
যিবিলাক লিগেল সেইটোতো পাব, ইলিগেলটো একটাও নাপাব। আমাৰ কথাটো হ'ল পাৰ্টিৰ লগত কথা নহয়। যি মানুহে পাব কাৰণে অধিকাৰ আছে, যোগ্যতা আছে, চবেই পাব। স্পষ্ট কথা। সিহঁতৰ নিচিনা এইটো বিজেপি, এইটো BPF, এইটো কংগ্ৰেছ কৈ পেলাই স্কিম আঁচনি বাছনি নকৰে আমি। স্পষ্ট কথা। আপোনাৰ দিনত চাকৰি পোৱা 11-12 বছৰত ৰেগুলাৰ হোৱা নাই। এইটো আমি আজি ডিচিশ্যন হৈছে, যিসকলক আমাৰ দিনত 10 বছৰ হওক, 10 বছৰ, 11 বছৰ, 12 বছৰটো ৰেগুলাৰ হ'ব। কিন্তু এতিয়া 5 বছৰ ইহঁতে যিসকলে ফিক্স পে কাম কৰি আছে, সিহঁতে চেলাৰী পোৱা নাই, সেইটো 2.5 বছৰৰ কাৰণে ইমিডিয়েটলি আমি ঠিক কৰিম। UPPL দলৰ পৰা কোনোবা যোগদান কৰিব নেকি আৰু BPF-ত? UPPL যদি লাগে আমাৰ পৰা লৈ যা, আমি কিন্তু নলওঁ। আদিত্য ঠাকৰেই এটা অভিযোগ কৰিছে, আপোনাক মাটি পট্টা দিওঁতে আপোনাক বিবেচনা কৰাৰ কাৰণে আহ্বান জনাইছে। আমি নাজানি নাকি মাটি পাট্টা আইনগত হিচাপে যিসকলে পাব লাগে সেইটো পাবই। আইনগত হিচাপে যিসকলে পাৱাৰ অধিকাৰ আছে চবেই পাব মাটিৰ পাট্টা।